নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাজু টেকন'লজি। আজি এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই ইউটিউব চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কাষতে থকা বেল আইকনটো লাইক কৰি প্ৰেছ কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। বন্ধুসকল, দেৰি নকৰি আজি এই ভিডিঅ'টোৰ ফালে আগবাঢ়ো। 18 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব ATMৰ পৰা টকা উলিওৱাৰ নিয়ম। চাইবাৰ চক্ৰৰ পৰা ৰক্ষা পাবলৈ SBI সলনি কৰিলে এই নিয়ম। 10,000 টকাৰ ওপৰত ধন উলিয়ালে দিব লাগিব OTP। পূৰ্বে নিশা 8 বজাৰ পৰা পুৱা 8 বজালৈ প্ৰযোজ্য আছিল এই নিয়ম। 18 ছেপ্টেম্বৰৰ পৰা 24 ঘণ্টাত প্ৰযোজ্য হ'ব এই নিয়ম। দেশৰ 6.6 কোটি জনতাৰ ওপৰত পৰিব এই প্ৰভাৱ। দেশৰ আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম TVN ভাৰতৰ প্ৰকাশ কৰিছে এই তথ্য। 18 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব ATMৰ পৰা টকা উলিওৱাৰ নিয়ম। চাইবাৰ চক্ৰৰ পৰা ৰক্ষা পাবলৈ SBI সলনি কৰিলে এই নিয়ম। 10,000 টকাৰ ওপৰত ধন উলিয়ালে দিব লাগিব OTP। পূৰ্বে নিশা 8 বজাৰ পৰা পুৱা 8 বজালৈ প্ৰযোজ্য আছিল এই নিয়ম। দেশৰ 6.6 কোটি জনতাৰ ওপৰত পৰিব এই প্ৰভাৱ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম TVN ভাৰতৰ প্ৰকাশ কৰিছে এই তথ্য। 18 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব ATMৰ পৰা টকা উলিওৱাৰ নিয়ম। চাইবাৰ চক্ৰৰ পৰা ৰক্ষা পাবলৈ SBI সলনি কৰিলে নিয়ম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাওক আৰু এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ লেটেষ্ট নিউজ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি